1 2 3 4 5 6 7 8 9 10 11 গাইস কি চাই আছে গাইস পয়সা গাইস এইবিলাক পয়সা কিহৰ পয়সা গাইস গম পাইছে না গাইস থাম্বনেল আৰু টাইটেল চাই আপোনালোকে গমে পাইছে কিহৰ পয়সা গাইস ইউটিউবৰ পয়সা কৈ আছো সকলো কথা তো আপোনালোকে ভিডিওটো চাই থাকক কিমান টকা পাইছো কি পাইছো সকলো কম এই ব্লগটোত চাই থাকক গাইস লাভ ইউ তো গাইস মই 2018 চনৰ পৰা ভিডিও বনাব ষ্টাৰ্ট কৰিছিলো গাইস সেইখিনি জায়গাত সেইখিনি গাইস আপোনালোকে দেখা পাইছে এই যে দেখা পাইছে মানে এইখিনি মই 2018 পৰাই মই ভিডিও মানে উল্টা পাল্টা ভিডিও এনে ব্লগ কিবা কিবি বনাই আছিলো গাইস সেই বানে আজি 2024 গাইস কিমান বছৰ পাছত মই এটা মূল্য কিবা পাইছো গাইস মানে ইমান সুখ লাগছি মানে ইমান ভাল লাগছি সেইখিনি জায়গাত মই গাইস সেলুট দিব লাগিব সেলুট গাইস সেলুট সেইখিনি জায়গাৰ পৰাই মই ভিডিও বনা ষ্টাৰ্ট কৰিছিলো এই আগতে ডিম্পুদাৰ ভিডিও চাইছিলো আৰু এই আমাৰ এই হিন্দী চেনেল আছে মনোজ দাৰ ভিডিও তেখেতৰ ভিডিও চাই মই মানে ইউটিউবত আহিছো মানে ভাল লাগে কিবা এটা মোৰ ভিডিও বনালে মই পইচা পাওঁ বা নাপাওঁ কিন্তু ভিডিও বনাই আছো গাইস ভিডিও বনা এটা নাই মানে আগতে কি হৈছে জানেনে গাইস মানে এইটো চেনেল আৰম্ভ কৰিছো 10 দিনমান ভিডিও বনাইছো পাছত আৰু ডিমোটিভেট ভিউজও নাহে একো নাহে সেইকাৰণে মানে বন্ধ কৰি দিওঁ পাছত আৰু এটা চেনেল খোলো আৰু এই গেমিং উল্টা পাল্টা ভিডিও বনাই মানে এটাতো মানে কাম কৰালে ভালকে বান্দৰৰ নিচিনা গাইজ বান্দৰৰ নিচিনা দাউৰি আছিলোঁ সেইকাৰণে মানে ছাকচেছ হ'ব পৰা নাই সেইকাৰণে গাইজ এইটো চেনেল VV2 ব্লগ এইটো চেনেলত মই মানে কণ্টিনিউ ভিডিঅ' মানে বনাই আছোঁ যিয়ে হওক ভালে হওক বেয়াই হওক এইটো চেনেলতো মিক্স কণ্টেণ্ট আপলোড কৰিছে একবাৰ কৰিছোঁ হিন্দী একবাৰ কৰিছোঁ এছামিজ একবাৰ কৰিছোঁ বেংগলী গাইজ এইটো চেনেলতো মিক্স কণ্টেণ্ট এইটোতো মানে হেনকে ভিডিঅ' বনাই আছোঁ গাইজ কিবা হ'লে কিবা নহয় গাইজ ভিডিঅ' বনাই আছোঁ সেইকাৰণে গাইজ আজি এটা মূল্য পাইছোঁ বহুত লাগছি গাইজ চাইছনে গাইজ হাঁহি আৰু গাইজ আমাৰ কেমেৰামেনো হাঁহি আছে মানে ইমান ফূৰ্তি গাইজ ইমান ফূৰ্তি ইমান ভাল লাগছি গাইজ দে গাইজ ধন্যবাদ দে গাইজ ধন্যবাদ গাইজ বহুত দিনৰ আশা পূৰণ হৈছে আপোনালোকৰ মৰম ভাল পোৱা পাইছোঁ গাইজ এনেকৈ আপোনালোকে মৰম দি থাকিব ভাল পোৱা দি থাকিব আমি যাতে আৰু এনেকৈ আগুৱাই যাব পাৰোঁ ভাল ভিডিঅ' ভাল কণ্টেণ্ট আমি প্ৰভাইড কৰিব পাৰোঁ আপোনালোকক মানে গাইজ এইটো মানে বহুতৰো সপোন থাকে বহুত ব্লগাৰৰ সপোন থাকে বা ইউটিউবাৰৰ সপোন থাকে ফাৰ্ষ্ট পে'মেণ্ট পোৱাৰ কাৰণে ময়ো ফাৰ্ষ্ট পে'মেণ্ট পাইছোঁ বহুত ভাল লাগছে গাইজ মানে ইয়াৰ গাইজ ক'ব লগা মোৰ ভাষা নাই মুখত নে কি ক'ম গাইজ ইমান ভাল লাগছি মানে বহুত হেপী গাইজ আৰু গাইজ আপোনালোকে যদি কিবা এটা কাম কৰি আছে বা ইউটিউবে কৰি আছে আপোনালোকে কৰক সেইটো কাম ভালকৈ কৰক মানে আপোনালোকে নিশ্চয় ছাকচেছ হ'ব ছাকচেছ হোৱাটো একদম ফাইনেল মানুহে মোক কিমান কৈছিল উল্টা পাল্টা এই কি ভিডিঅ' এনেকৈ ভিডিঅ' বনাই থাকোঁ মানুহৰ মাজত বা কিবা হেন তেন আমাৰ গাঁৱতো বহুত মানে কিবা কিবি কৈছিল কিন্তু সেইবিলাক ইগন'ৰ কৰি আজি মই ভিডিঅ' বনাই আছোঁ আজি মই সেইটো ফল পাইছোঁ বহুত ভাল লাগছে মানে কি ক'বই আপোনালোকে যদি কিবা এটা ভাল বস্তু কৰে তেতিয়াহ'লে আপোনালোকে ক'বই মানে পাছত কুকুৰ বহুত থাকিব ভৌ কৰি থাকিব কিন্তু আপোনালোকে সেইটো কাম কৰি থাকিব যোনটো আপোনালোকৰ ভাল লাগে পচন্দ লাগে সেইটো কাম কৰিব নিশ্চয় একদিন হ'লেও একদিন ছাকচেছ হ'ব গাইজ বহুত নহয় বহুত হেপী গাইজ আপোনালোকে যদি ইউটিউবৰ পৰা টকা ইনকাম কৰিব বিচাৰে তেনেহ'লে আপোনালোকে কি কৰিব লাগে তেনেহ'লে আপোনালোকক 1000 ছাবস্ক্ৰাইবাৰ লাগিব আৰু 4000 ঘণ্টা ৱাচ টাইম লাগিব এইখিনি আপোনালোকে যদি কমপ্লিট কৰে এক বছৰত মানে 365 দিনত যদি আপোনালোকে এইখিনি বস্তু কমপ্লিট কৰে ক্ৰাইটেৰিয়াবিলাক কমপ্লিট কৰে তেতিয়াহ'লে আপোনালোকে ইউটিউবৰ পৰা টকা পাব আৰু গাইজ মই ইউটিউবৰ পৰা কিমান টকা পাইছোঁ তো সেইটো কৈ আছোঁ সেইটো গাইজ বেছি টকা পোৱা নাই মানে তো গাইজ আপোনালোকে ফাৰ্ষ্ট পে'মেণ্ট পাবৰ কাৰণে আপোনালোকক লাগিব $100 তো $100 আপোনালোকে ডিভাইড কৰি ল'ব কিমান মানে এতিয়া ইণ্ডিয়ান কাৰেঞ্চি আপোনালোকে চাই ল'ব মই সেইটো আৰু বেছিকৈ নকওঁ মানে গাইজ কিবা প্ৰব্লেম হ'লে আৰু দিগদাৰ হৈ যাব না গাইজ সেইকাৰণে নকওঁ গাইজ আপোনালোকে চাই ল'ব তো বেছি পইচা পোৱা নাই দে গাইজ অলপ পাইছোঁ কিবা এটা গাইজ ফাৰ্ষ্ট পে'মেণ্ট দি মই কি কৰিম সেইটো আপোনালোকক নেক্সট ব্লগত দেখা পাব মই মানে এটা বস্তু কিনিম বুলি ভাবছোঁ কি বস্তু কিনিম নেক্সট ব্লগত আপোনালোকক বঢ়িয়াকৈ ভিডিঅ' বনাই দেখাই দিম তো আপোনালোকে গাইজ ইমান মৰম ভাল পোৱা দিছে আই লাভ ইউ গাইজ লাভ ইউ থেংক ইউ ছ' মাছ ধন্যবাদ গাইজ এনেকৈ আপোনালোকে মৰম দি থাকিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগ পাই আছোঁ নতুন এটা ব্লগত জয় আই অসম লাভ ইউ বিজয় ফাৰ্ষ্ট পে'মেণ্ট পাই গ'ল কেনেকৈ লাগিল ফাৰ্ষ্ট পে'মেণ্ট পাই বহুত ভাল লাগছে মানে বহুত দিনৰ আশা পূৰণ হৈছে আজি ফাইনেলি বহুত কষ্টৰ ফলত আপোনালোকৰ মৰম ভাল পোৱা পাই আজি মই ফাৰ্ষ্ট পে'মেণ্ট ভবা আছোঁ এই পকেটত আছে এই গাইজ পকেটত আছে এতিয়া অলপ পাৰ্টি কৰিব যাই আছোঁ পাৰ্টি হ'ব আজি গাইজ এতিয়া পাৰ্টি হ'ব মনৰ অনুভৱটো কেনেকুৱা মানে কি ক'বা আজি মই বহুত ভাল লাগছি আপোনালোকে নহয় আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি থাকিব আৰু গাইজ মোৰ চেনেল 6000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে তাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ
তো গাইজ এনেকৈ আৰু মৰ্ণিং থাকোঁ গাইজ এতিয়া